হয়, মই এই মুহূৰ্তত আছোঁ খেৰবাৰীত। তো খেৰবাৰী অঞ্চলত যি শোকাবহ এটা দুৰ্ঘটনা ঘটিছিল। তো দুৰ্ঘটনাটো আপোনালোকে শুনিলে আপোনাৰ একদম চিন্তনীয় বিষয়। এইটো দুৰ্ঘটনা বুলি কোৱাও যায়, কিন্তু আকৌ এইটো হাতে ধৰি ক'বলৈ গ'লে এনেকুৱা এটা পৰিৱেশ। বিয়া হোৱাৰ 13 দিন হ'ল আজিলৈকে। মে' মাহৰ 9 তাৰিখে বিয়াখন হৈছিল। তো এই পৰিৱেশ, এনেকুৱা এটা পৰিৱেশ, যিটো পৰিৱেশ আপোনালোকে যদি শুনে, ঘটনাটো যদি শুনে আপোনালোকে, কি পৰিৱেশ, মই আপোনালোকক স্থানীয় ইয়াত বাসিন্দা আছে, মই এখেতৰ পৰা মই শুনিম আচলতে কি হৈছিল, কেনেকৈ হৈছিল ঘটনাটো। কথাটো হৈছিল আমাৰ যে হালাগুৰাৰ পৰা যিটো গেট আছে, সেইটো পাৰাই কিনে যদি খেৰবাৰী শান্তিকালবাৰী ৰাস্তাটো গৈছে, এতিয়া কি হ'ল, গেটটো পাৰ হোৱাৰ পিছত তাৰিখটো কি আছিল, 16 তাৰিখ আছিলে, যিটো ভুট্টা বুলি কয় আমাৰ মাকৈ, তাতে বাগৰি পৰি ভালে এক্সিডেণ্ট হৈছিল। তাৰপিছত হস্পিটেল লৈ গ'ল, হস্পিটেল লৈ যোৱাৰ পিছত ধুবুৰী লৈ গ'ল, তাৰপিছত ট্ৰান্সফাৰ কৰিলে আপোনাৰ গুৱাহাটী। তাৰপিছতো ল'ৰাজন যে নাথাকিলে, এইটো আমি আৰু কি কওঁ, এইটো দুখৰ বিষয়। ক'বলৈ গ'লে ভাষা নাই। কিন্তু এটা কথা, আমাৰ হেমন্ত বিশ্ব শৰ্মা ছাৰে বহুত আইন ব্যৱস্থা কৰিছিল। তাৰপিছতো ৰাস্তাটো কিন্তু ভোটটা যোৱাৰ সুখৰ কাৰণে নহয়, ৰাইজৰ চলাচলৰ কাৰণে। তাৰপিছতো যোৱাৰ যদি বাটটো আগুৰি ধৰে, কি কাৰণত? এতিয়া মানুহ যদি এক্সিডেণ্ট নহয়, মানুহ এক্সিডেণ্ট হ'লে কি, যদি এনেই এটা মানুহ এক্সিডেণ্ট হয় সেইটো বেলেগ কথা। ভোটৰ ওপৰত এক্সিডেণ্ট হয়, এটা থুৰু আহে, তেতিয়াহ'লে বেয়া লাগে। আৰু এইটো অকালতে মৃত্যু হ'ব বুলি ক'ব লাগে, উপায় নাই। আৰু ল'ৰাজনে বিয়া হোৱাৰ আজি 13 দিনত ভৰি দিলে, বেয়া লাগে, ক'বলৈ ভাষাই নাই। তো এতিয়া মেইন কথাটো হ'ল, ৰাস্তাটো যদি ৰাইজৰ কাৰণে হয়, ৰাস্তাটো যদি ভোটটা যোৱাৰ কাৰণে নহয়, এতিয়া আইনী ব্যৱস্থাটো হ'ব লাগে, হেমন্ত বিশ্ব ছাৰে জানিব লাগে। মোৰ বোধেৰে এইটো মই কওঁ। কিন্তু তাৰ ভিতৰত যদি মই বহুত মানুহ কৈছিলোঁ, ৰাস্তাটো আপোনালোকৰ কাৰণে নহয়, এক চাইডত দিব, নামানে। কি হয়, আমি যোৱাৰ সুবিধা দিম, ৰাস্তাটো সকলোৰে, গাঁৱৰ মানুহ বুজি নাপায়। এতিয়া যে ল'ৰাজন ঢুকালে, অকালতে ঢুকালে, আমাৰ বেয়া লাগে। যিবিলাক মানুহ ভোটটা যোৱাৰ শুকাব দিয়ে, যদি আমাৰ নহয় তেখেতৰ, তাৰ কেনেকুৱা লাগিব, তাৰো বেয়া লাগিব। সেইকাৰণে কৈছোঁ যে বস্তুবিলাক অলপ মানুহবিলাক সচেতন হ'ব লাগে, আৰু ৰাস্তাত এনেকৈ যোৱাৰ ভোটটা শুকাব নিদিয়াটোৱেই ভাল হয়। মোৰ মতে এইটো মই কওঁ। ঠিক আছে। সুভাষ বৰ্মন, এখেতৰ ভাষ্যমতে, স্থানীয় বাসিন্দা খেৰবাৰী। তো এওঁলোকৰ ভাষ্যমতে এওঁলোকে আমাৰ ৰাইজক একাংশ অসচেতন ৰাইজ, তেওঁলোকৰ পৰা ভুলৰ কাৰণে আজি এই পৰিয়ালটোত এনেকুৱা এটা দুখৰ বাৰ্তা, আজি শোকাকুল পৰিৱেশ সৃষ্টি হৈছে। কাৰণ যদি এনেকুৱা পৰিৱেশটো যদি তেখেতৰ যিসকলে ভোটটা এনেকৈ দম বান্ধি ৰাস্তাত থোৱাৰ কাৰণে আজি ল'ৰাটো এনেকৈ অকালতে বিয়া হোৱাৰ মাত্ৰ 13 দিন হ'ল, এই 13 দিন এনেকুৱা এটা অৱস্থাত আজি নৱবধূ এৰি থৈ যাবলগীয়া হ'লে, এনেকুৱা এটা ইহলীলা ক'বলৈ গ'লে গ'ল আৰু কি, গোটেই লাইফটো গুচি গ'ল, এটা লাইফ, এটা জীৱন শেষ হৈ গ'ল। লগতে আৰু এটা জীৱন সংযুক্ত হৈ আছে, যিটো ক'বলৈ গ'লে এতিয়া তেখেতৰ স্বামী নাইকিয়া হ'ল। আজি কাৰ ভুলৰ কাৰণে? এতিয়া দুৰ্ঘটনা বুলি আমি এক কথাত ক'ব পাৰোঁ, কিন্তু দুৰ্ঘটনা হ'লেও তো যিটো কথা এখেতে বৰ্মনে কৈছে, যে ৰোডটো আচলতে চলাচল কাৰণে, যাতায়াতৰ কাৰণে আমাৰ গভমেণ্টে আমাক এইটো যিটো আমাৰ কি আছিল, এইটো PWD ৰোড আমাক সেৱা আগবঢ়াইছে ৰাইজৰ কাৰণে। কিন্তু ৰাইজে, কিছুমান একাংশ ৰাইজে অবাধে এই ৰোডটো ব্যৱহাৰ কৰাৰ কাৰণে, আজি কৃষি কামত ব্যৱহাৰ কৰাৰ কাৰণে ৰোডটোত আজি এনেকুৱা, এই পৰিয়ালটোত এনেকুৱা শোকাকুলময় পৰিৱেশ দেখা পোৱা গৈছে। একটাই হোৱা নাই, আৰু বহুতো এক্সিডেণ্ট হৈ আছে এইখন ৰাস্তাতে। হালাকুৰাৰ পৰা জিনকাটাটো খেৰবাৰী, এনেকুৱা অৱস্থা। মই ভিডিঅ' কৰি ৰাখিছিলোঁ, আপোনাক দিম ছ'চিয়েল মিডিয়াত, সকলোকে জনাওক যে ৰাস্তাত এনেকৈ ভুট্টা নাইবা মাকৈ এনেকৈ শুকোৱাটো একদম বেয়া। এনেকুৱা দিন আমাৰ নাহিলেহেঁতেন, যদি এনেকৈ ভুট্টা নুশুকুৱালেহেঁতেন, এনেকুৱা দিন আমাৰ নাহিলেহেঁতেন। কিন্তু এতিয়া ব্যৱস্থা ল'বই লাগিব, যা হৈ গ'ল। এতিয়া মই নিবিচাৰোঁ যে অইন কোনোবাই মোৰ নিচিনাকৈ, মোৰ দাদাৰ নিচিনাকৈ
এনেকুৱা যাতে বেয়া অৱস্থা নহয়, দাদাটো নায়েই। হয় আৰু মই নিবিচাৰোঁ যে এনেকুৱা অৱস্থা কোনোবাই হওক। তাৰ কাৰণে মই সকলো ৰাইজকে অনুৰোধ কৰিম, আপোনালোকে ৰাস্তাত মাকৈ, ধান, তাৰপিছত বহুত কিছু খৰি, ঘৰৰ খৰি, বহুত কিছু কৃষি কামৰ কাজত ব্যৱহাৰ কৰি থাকে। এইটো খুব একদম বেয়া মানে মোৰ একদম অনুৰোধ থাকিল, সকলোৱে এইটো কাম নকৰিব। আৰু ৰাইজ, আপোনালোকেও ভিডিঅ' চাই আছে, এইখন ভিডিঅ' শ্বেয়াৰ কৰিব। এনেকুৱা অৱস্থা যাতে আৰু নহয়। আৰু আপুনি যদি দেখে যে এই ৰাস্তাত মাকৈ, ধান, গোবৰ ইত্যাদি যদি শুকুৱাই, সাত মিডিয়াক জনাই দিব। মই বিচাৰিম যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এইটো এটা বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবই লাগে মানে ইমিডিয়েটলি কৰিব লাগে, তৎক্ষণাত ব্যৱস্থা মানে কালিৰে পৰা যাতে মই বিচাৰোঁ এইখন নিউজ গোটেইখনতে চৰি যাওক। এনেকুৱা এটা কৰিবই লাগে। আৰু নাজানে কাৰ এনেকৈ কেনেকুৱা কি হৈ যাব, এইটোৱে মই। ঠিক আছে, হয়, এখেতে আবেদন জনাইছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰক যে আচলতে মানে প্ৰশাসনৰ তৰফৰ পৰাও যাতে এইটো ৰাইজক অলপ সকিয়নি দিয়ে, তাৰ কাৰণে যাতে ৰোডটো ৰাইজৰ চলাচলৰ কাৰণে, গাড়ী মটৰ গাড়ী চলাচলৰ কাৰণে এইটো কোনো কৃষি ভুট্টা নাইবা গোবৰ ইত্যাদি যেনেকৈ এখেতৰ ভাষ্যমতে কোৱা মতে এইবিলাক খোৱাৰ মানে কি হৈছিল আচলতে সেইদিনা ৰাতি বজাৰ কৰিবলৈ গৈছে। হয়, বজাৰ কৰাৰ পিছত বজাৰত গৈ মোক কল কৰিছে। হয়, মই ঘৰত যাই আছোঁ, হয়, মাংসখিনি বনাই খাম, হয়, আলু কাটি থ'ব হয়, কৰিছোঁ দে আৰু অহা নাই। হয়, পিছতে এতিয়া ঘটনাটো হ'ল, হয়, এতিয়ালৈকে ঘৰত অহা নাই। হয়, ধুবুৰী লৈ গৈছে, হয়, ধুবুৰীতে গুৱাহাটী লৈ গৈছে। হয়, গুৱাহাটীত থেকে আজি মোৰ কপালত এনেকুৱা হ'ল। আচ্ছা, কি নাম আছিল? শ্যামন্ত ৰায়। তো কেনেকৈ হ'ল ঘটনাটো অলপ জনালে? ঘটনাটা হ'ল, সেদিনা মানে মোৰ দাদাৰ বিয়া হৈছে। হয়। বিয়া হোৱাৰ সেদিনা 7 দিন না 8 দিন আছিল। হয়, সেদিনা দাদা বজাৰ কৰিবলৈ গৈছিল। হয়, বজাৰ কৰি মানে বৌদিক কল কৰিছিল যে হয়। আলু ঠালু কাটি থোৱা, হয়, মই ঘৰলৈ গৈ আছোঁ, হুম, তৰকাৰী বনাম, হয়, খাম। হয়, তাৰপিছত অহাৰ সময়ত হয়, মানে আহি থাকোঁতে আমাৰ এই ভালাকুৰাটো জিন কাটা, হয়, হয়, অৰ্থাৎ খেৰবাৰী PWD টোত, আচ্ছা, PWT, হয়, এই যে গেটখন যে আছে, হয়, হয়, এই গেটখনৰ মানে অলপ পাৰ হৈ আমাৰ ঘৰ আহি থাকোঁতে হয়, মানে অলপ আমাৰ পাৰ হৈ হয়, ইফালে হয়, তাতে এটা জোৱাৰ, অৰ্থাৎ ভুট্টা, ভুট্টা, আচ্ছা, হয়, মাকৈৰ এটা গোট আছিল, গোট মানে এক গোট কৰি থোৱা আছিল। হয়, হয়, মাকৈ এনেকৈ থৈছে মানে যেনেকৈ মানে সাধাৰণভাৱে ঢাকি থোৱাই নাই, হয়, হয়, এনেকৈ থোৱা আছিল, মানে কিবা কিবি দি থৈ আছিল। হয়, যদি সাধাৰণভাৱে এক্সিডেণ্টটো হ'ল হয়, হয়, এইবিলাক বস্তু যদি নাথাকিলে হয়তো মোৰ দাদা বাচি থাকিলেহেঁতেন। হয়, হয়, তাৰপিছত তেনেকৈ এক্সিডেণ্টটো হ'ল মানে আহি থাকোঁতে হয়তো চোৱা নাই, হয়, মানে মাকৈ হাতত পিছলি খাই হয়, তাৰপিছত পৰি গৈছিল। আচ্ছা, পৰি যোৱাৰ পিছত ছাল বাকলি এনে গৈছিল। হয়, তাৰপিছত মাথাত অলপ চোট পাইছিল, হয়, ভালে চোট পাইছিল। হয়, তাৰপিছত তাততো বহুত হুলস্থুল হৈ গৈছিল, হয়, মানুহ কোৱা মতে, মইতো দেখা নাই তেতিয়া, হয়, হয়, পিছত খবৰ পাইছিলোঁ। হয়, তাৰপিছত সকলোৱে মিলি হয়, ৰাইজক মই ধন্যবাদ জনাইছোঁ। হয়, বিশেষকৈ তাত কি আছিল, ৰাজেশ ভগত, হয়, তাকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, আৰু তেতিয়া সকলোৱে মিলি একেলগে মোৰ দাদাক হস্পিটেললৈ হয়, লৈ গৈছিল, হস্পিটেললৈ মানে হালাকুৰা হস্পিটেললৈ লৈ গৈছিল। হয়, তাৰপিছত হালাকুৰা হস্পিটেলত অলপ দেখভাল কৰিছিল, চুইও দিছিল মানে ভাল থকাৰ কাৰণে। হয়, তাৰপিছত তাৰ পৰা হালাকুৰাৰ পৰা ৰিলিজ কৰি দিল হয়, ধুবুৰীত গ'লোঁ, হয়, একদিনমান থাকিলোঁ। তাৰপিছত ভালেই আৰাম হ'ল। হয়, আৰাম হোৱাৰ পিছত CT স্কেন কৰিল। হয়, CT স্কেন কৰাৰ পিছত ধৰা পৰিল যে মাথাত অলপমান ব্লাড জমা হৈছিল। হয়, হয়, তাৰপিছত তাৰ পৰা ৰেফাৰ কৰি দিল মানে যিকোনো ভাল এটা
মেডিকেললৈ হয় হয় আমি সকলোৱে মিলি ঠিক কৰিলোঁ যে ভাল এটা মানে প্ৰাইভেট মেডিকেল লৈ যাওঁ। প্ৰাইভেট মেডিকেলটো হ'ল দিছপুৰ GNRC হয় হস্পিটেল। হয় তাত মানে ভাবিছিলোঁ যে খুব ভাল ট্ৰিটমেণ্ট হয়। হয় মানুহো কোৱা মতে যে ভাবিছিলোঁ যে ভালেই ভাবিছিলোঁ যে হুম, হুম। ট্ৰিটমেণ্ট ভাল হয়। হয় তাৰপিছত তাত লৈ যোৱা হ'ল। হয় লৈ যোৱাৰ পিছত দেখিলে তাত লগবিলাক দেখিলে আমাৰ পৰা শৈশৱত ল'ল। হয় লোৱাৰ পিছত ৰোগী দেখিল আমাক খুব ভালে লাগি আছে, ৰোগী ভাল ট্ৰিটমেণ্ট কৰি আছে। হয় তাৰপিছত ট্ৰিটমেণ্ট কৰি থাকোঁতে মানে দাদাটো এনেই হুচ ঠিক আছে, হয় এনে একদম টনটনা মানে নাক দি আৰু কাণে দি ব্লাড পৰি আছে। ওলাইছিল আচ্ছা এনে একদম টনটনা হুচ থুচ চবেই আছে। এনে তাত এনে ইয়াত মানে অলপ মূৰতে চোট পাইছিল, একদম বডিটো একদম ঠিক আছিল, হয়। হাত পা চব লৰচৰ কৰিব পাৰিছিল। হয় অলপ চকুত অলপ কি পাইছিল, হয় হয় মূৰত অলপ পাইছিল। মূৰত মানে পোৱাৰ পিছত তাৰপিছত তাত ৰোগীত CT স্কেন কৰিছে, তাৰপিছত তাতো CT স্কেন কৰিছে। তাৰপিছত মানে এডমিশ্যন কৰা হ'ল। এডমিশ্যন কৰা হোৱাৰ পিছত ট্ৰিটমেণ্ট ভালকৈ চলি আছিল। তাৰপিছত তাতো CT স্কেন কৰিল। CT স্কেন সিদিনাতো মানে ৰিপৰ্টখন নিদিয়ে, তাৰ পিছদিনাখন মানে ৰিপৰ্ট দিয়াৰ কথা। আমালোকতো কেইদিন হ'ল ঘটনাটো হোৱাৰ? ঘটনাটো হ'ল আজি নহয় 6 দিনমান হ'ল। 6 দিন 6 দিন পিছত তাৰমানে আজি খবৰ আহিল। আচ্ছা কৈ আছোঁ। তাৰপিছত চিকিৎসা চলি আছে। চলি থকাৰ পিছত এদিনা মানে ডক্টৰ যে ট্ৰিটমেণ্ট কৰে, আমিতো নাজানো যে কিমান ডক্টৰ কেনেকৈ ট্ৰিটমেণ্ট কৰে। আমি জানো যে আমাৰ ৰোগী ভাল হ'লেই হ'ল। সকলোৱে বিচাৰিছোঁ ভাল হওক, আৰু তাত ট্ৰিটমেণ্ট চাই বেছ ভালেই লাগি আছে। তাৰপিছত ডক্টৰক মানে দেখাই আছে। দুটা ডক্টৰ আছিল। প্ৰথমত আছিল মানে যিটো প্ৰেক্টিচনৰ নাম আছিল, মেইন ডক্টৰটোৰ নাম আছিল, 1 নম্বৰ ডক্টৰটো হ'ল কিবা বৰুৱা। কি বৰুৱা আছিল নাম উল্লেখ কৰি অল্প স্কিপ